নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম আজি কি বনাবা মাটিকান্দুৰী পাতত দিয়া বনাম এয়া হ'ল মাটিকান্দুৰী এয়া বিলাহী আৰু এয়া নহৰু এইটা কণ বিলাহী ন এয়া কণ বিলাহী এইকেইটা জলকীয়া এয়া মই কলপাত আনিছো ভীমকলৰ পাত হ'লে বেছি ভাল হয় এয়া মই ভীমকলৰ পাত আনিছো এতিয়া থাকিলে জুইত পুৰিলে বেছি ভাল হয় এতিয়া আমাৰ জুইৰ শাল যে নাই সেইকাৰণে আমি গেছত পুৰিম এনেকৈ পুৰিছা মানে সেই নাফাটিবলৈ নাই বস্তুটো তেতিয়া মেৰিয়াবলৈ ভাল হয় কেঁচাই কেঁচাই যদি মেৰিয়া হয় তেতিয়া কলপাতবিলাক ফাটি থাকিব এয়া পুৰিছোঁ ধুনীয়াকৈ পুৰি পেলাই লগে লগে মেৰাই নেপেলাবা আকৌ লগে লগে মেৰালে হেৰি হৈ যাব ফাটি যাব অকণমান পুৰি ল'লে হ'ল হয় নাই অকণমান পুৰি ল'লে নহয় চাৰিওফালে এনেকৈ ধৰা এনেকৈ চাৰিওফালে এনেকৈ হেৰি কৰি ল'ব লাগিব কলপাতখন পুৰিব লাগিব নহ'লে ফাটি যাব 3 মিনিট বা 1 মিনিট কলপাতখন এনেকৈ থৈ দিব এই কলপাত আমি থৈ দিলোঁ অকণমান দেৰি থৈ দিম 1 মিনিটমান অকণমান চেঁচা হ'লে আৰু কলপাতখন এতিয়া আমি গেছৰ ওপৰত দিলোঁ যদিও অকণমান মোহাৰি ল'ম ফটাখনীয়াখনে দেখিলে নাই এতিয়া ইয়াত এতিয়া মাটিকাদুৰিখিনি দি দিবা ন এই কলপাতত এতিয়া মাটিকাদুৰি আমি কলপাতখন এতিয়া এইবোৰ কাটিব মেলিবও নালাগে ন নালাগে কিছুমানে কাটে আৰু আমি নাকাটো আৰু কাৰণ জুইশালত দিম যে কিছুমানে জুইত ভৰাই দিলে হেৰি হৈ যাব কিছুমানে গেছত দিয়ে কাৰণে মিহি মিহিকৈ কুটি লয় এয়া জলকীয়া এই 3টা দিছোঁ কিছুমানে জ্বলা বেছি খোৱা মানে জ্বলা বেছিকৈ দিব পাৰে আৰু নিজৰ পৰিমাণৰ কথা আৰু বিলাহীও আমি সৰহকৈও দিব পাৰোঁ কমকৈ যাৰ পৰিমাণে খোৱাৰ ব্যৱস্থা আৰু কোনোবাই সৰহকৈ খায় কোনোবাই কমকৈ খায় সেইটো নিজৰ নিজৰ কথা তাৰপিছত সেইকেইটা এয়া আমি নহৰু দি দিলোঁ নহৰু নিদিলেও হয় বাৰু পাছত দিলেও হ'ব এতিয়া বৰ্তমান আমি কেইটামান দি দিছোঁ মানে কেঁচাটো গোন্ধটো ওলাবৰ কাৰণে এতিয়া আমি ধুনীয়াকৈ এনেকৈ ল'লোঁ পৰিয়ে গৈছেগৈ এনেকৈ ল'লোঁ লৈ পেলাই আমি কলপাতখন ধুনীয়াকৈ এইটো বন্ধাটো দেখুৱাই দিয়া এয়া হেৰি দৈহে মাৰিছে বিলাহী ৰস মাৰিছে এতিয়া এইটো পাতত দিবা ন জুইত দিবা এতিয়া জুইখিনি অকণমান সময় জ্বলাই থৈছিলা অঙঠা হ'ল অঙঠাবোৰ এতিয়া গোটাইকেইটা আঁতৰাই লৈছোঁ গাঁতটো উলিয়াই ইয়ালৈ সুমুৱাই দিম সুমুৱাই দি পেলাই অলপ দেৰি অঙঠাবোৰে পুতি ৰাখি দিম 20-25 মিনিটমান তাৰপিছত আকৌ চাবা মানে তাৰপিছত আকৌ চাম ইয়াৰ বস্তুটো কিমান সিজিছে নিসিজিছে পাতটো নিৰীক্ষণ কৰি চোৱা হ'ব 20-25 মিনিটৰ পিছত ইয়াৰ মানে সিজিছে নিসিজিছে চাই লৈ পিটিকা কৰিব লাগিব এনেকৈ পুতি দিব লাগিব এইটো অঙঠা জুইত নহয় অঙঠাত দিব লাগিব এতিয়া হৈছে ন এতিয়া প্ৰায় 15 মিনিটমান হৈছে বস্তুটো এতিয়া লৰাই বগৰাই চাই ইয়াৰ যদি নিসিজা অংশ আছে কেৰাহী গৰম কৰিলোঁ তাৰপিছত মই গুচাই থোৱা এই নহৰুকেইটা তেলতে দি তেলকণ গৰম হ'ব লাগিব গৰম হ'লে যেনেকৈ আমি
তেল দিওঁ তেনেকৈ আমি তেল দিলোঁ তেল অকণ সৰহ হ'লে ভাল হয় আৰু এইটো ইয়াত মেইন বস্তু মানে মেইন বস্তু তাৰপিছত এতিয়া আমি তেল গৰম হোৱাৰ পিছত নহৰু দি দিব লাগে নহৰু দি দিম তেল গৰম হ'লে আমি গুচাই থোৱা এই নহৰু দুটা আমি গৰম তেলত দি দিম দি পেলাই লৰাই দিব তেল যেনেকৈ দিয়া হয় অইন একো নাই খালি পিটিকাখিনি পাছত পিটিকা কৰি তাত ঢালি দিলে হৈ যাব এয়া আমি এতিয়া যিবোৰ হেৰি মাটিকান দি থৈছিলোঁ তাত পিটিকা কৰিলা নেকি তেলটো দি দিব লাগিব তেলটো পিটিকা কৰিব পৰা হ'ব এই পকা তেলকণ আমি মাটিকান্দিত ওপৰত দি দিলোঁ তাৰপিছত আৰু চেঁচা হোৱাৰ পাছত পিটিকি পেলাই আৰু ভাতৰ কাঁহী চাইডটা দি মজাকৈ খাই থাকা আৰু আমাৰ ভিডিঅ'টো ইমানতে শেষ হৈছে আৰু ৰ'বা নাই ভিডিঅ' শেষ এতিয়া পিটিকাটোও দেখুৱাব লাগিব এতিয়া এনেকৈ হাতে পিটিকা কৰিবা ন হাতে পিটিকা কৰিম কিছুমানে হেতাখনৰ তলটো পিটিকা পাৰে আমি এতিয়া ঘৰৰকেইটাই খোৱাৰ কাৰণে আমি এয়া জলকীয়া তাৰ লগত দিয়া জলকীয়াটো ইয়াত পিটিকি কৰি দিলোঁ পিটিকা কৰি আৰু ধুনীয়াকৈ মিক্স কৰি একদম নিমখো দিব লাগিব নিমখ অকণ দি দিয়া ইয়াত নিমখ জোখৰ নিমখ দিব লাগিব ইমানকণ দিছোঁ দিয়া আৰু অকণ দিয়ে এইটো আন্দাজমতে আমাৰ পিটিকা হৈ গ'ল